1800 চনৰ এটা নৱগ্ৰাফী এজন আহোম সেনাপতিৰ সিঙৰ শুনা গ'ল, কিন্তু পিছদিনা তেওঁৰ কোনো চিন মোহনীয় নাছিল। আজিও সেই ঠাইত। নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক লৈ যাম অসমৰ এক ৰহস্যময় অতীতলৈ। আমাৰ অসমৰ ইতিহাসত এনে কিছুমান ঘটনী কাহিনী আছে যিবোৰ কেৱল কল্পনা নহয়, এইবোৰৰ পিছত আছে প্ৰকৃত ঐতিহাসিক ঘটনা। আজি আমি জানিম তিনিটা এনে ৰহস্যময় কাহিনী যিয়ে আপোনাৰ মন কঁপাই তুলিব। প্ৰথম কাহিনী, ৰংপুৰ দুৰ্গৰ অদৃশ্য প্ৰহৰী। 1828 চনৰ কথা। ব্ৰিটিছ শাসনৰ সময়ত শিৱসাগৰৰ ৰংপুৰ দুৰ্গত এজন ব্ৰিটিছ অফিচাৰক নিযুক্তি দিয়া হৈছিল। নাম আছিল কেপ্টেইন জন মেকলিঅড। প্ৰথম সপ্তাহতে তেওঁ আৰু তেওঁৰ সৈন্যসকলে অদ্ভুত কথা অনুভৱ কৰিবলৈ ধৰিছিল। এদিন মাজনিশা দুটা দুৰ্গৰ পুৰণি অংশৰ পৰা ঘৰাৰ খুৰাৰ শব্দ, তৰোৱালৰ ঝনঝননি আৰু যুদ্ধৰ চিঞৰ শুনা গৈছিল। এদিন ৰাতি কেপ্টেইন মেকলিঅডে সাহস কৰি চাবলৈ গ'ল। তেওঁ নিজৰ ডায়েৰীত লিখিছিল, আজি ৰাতি মই এজন আহোম সেনাপতিক দেখিছিলোঁ। তেওঁৰ পিন্ধনুৰা আছিল প্ৰাচীন আহোম যোদ্ধাৰ দৰে। তেওঁ মোৰ ফালে চাইছিল আৰু কৈছিল, এই দুৰ্গ মোৰ দায়িত্বত আছে মৃত্যুৰ পিছত। এই ঘটনাৰ পিছত গৱেষকসকলে জানিবলৈ পালে যে 1670 চনত লাচিত বৰফুকনৰ এজন বিশ্বস্ত সেনাপতি এই দুৰ্গ ৰক্ষা কৰি থকা অৱস্থাতে যুদ্ধত মৃত্যু হৈছিল। তেওঁৰ শপত আছিল যে প্ৰাণ গ'লেও দুৰ্গ এৰি নাযাওঁ। আজিও স্থানীয় লোকে কয় যে পূৰ্ণিমাৰ ৰাতি সেই আত্মাক ঘৰত উঠি এই দুৰ্গ পহৰা দি থকা দেখা যায়। সঁচাই বাৰু ভয় লগা নহয়নে? দ্বিতীয় কাহিনী আৰু বেছি ভয় লগা। কামাখ্যা মন্দিৰৰ ৰহস্য। কামাখ্যাৰ অদৃশ্য সাধিকা 16 শতিকাৰ কথা। কোচ ৰজা নৰনাৰায়ণৰ সময়ত কামাখ্যা মন্দিৰত এগৰাকী বিখ্যাত তান্ত্ৰিক সাধিকা আছিল। নাম আছিল মহামায়া। তেওঁ মন্দিৰত গভীৰ সাধনাত লিপ্ত আছিল। এদিন বাৰ্ভিয়াৰ সৈন্যই মন্দিৰ আক্ৰমণ কৰিছিল। সেই আক্ৰমণত মহামায়াই নিজৰ প্ৰাণ বলিদান দিলে মন্দিৰ ৰক্ষা কৰিবলৈ। 2005 চনত এজন ASI বিষয়াই ৰাতি মন্দিৰত কাম কৰি থাকোঁতে এগৰাকী সাধিকাক ধূপ-দীপ জ্বলাই পূজা কৰি থকা দেখিলে। তেওঁ ওচৰ চাপিবলৈ যোৱাত সেই মহিলাগৰাকী অদৃশ্য হৈ যায়। পিছত মন্দিৰৰ পুৰোহিতে ক'লে, এয়া মহামায়াৰ আত্মা, তেওঁ আজিও মন্দিৰৰ ৰক্ষক। বিজ্ঞানীসকলে ইয়াক হাইপাৰথাইমেচিয়া বা ৰেজিভিউৱেল হাণ্টিং বুলি ব্যাখ্যা কৰে, য'ত প্ৰবল আৱেগিক শক্তিয়ে ঠাইখনত চিৰস্থায়ী ছাপ এৰি থৈছে। তৃতীয় কাহিনী, কাৰেং ঘৰৰ ভয়লগা ৰহস্য। কাৰেং ঘৰৰ কাণ্ডন। শিৱসাগৰৰ বিখ্যাত কাৰেং ঘৰ আহোম ৰজাসকলৰ প্ৰাসাদ। 1750 চনত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ সময়ত এক কলংকিত ঘটনা সংঘটিত হয়। ৰাজকুমাৰী ৰত্নাৱলী নামৰ এগৰাকী সুন্দৰীক ভুৱা অপবাদত ৰাজপ্ৰাসাদৰ পৰা বহিষ্কাৰ কৰা হয়। নিৰ্দোষী হোৱাৰ পিছতো তেওঁক বিশ্বাস কৰা হোৱা নাছিল। হক আৰু অপমানৰ ভয়ত তেওঁ কাৰেং ঘৰৰ এটা কথাত আত্মহত্যা কৰে। 2015 চনত এটা ফিল্ম ইউনিটে ইয়াত শ্বুটিং কৰি আছিল। ৰাতি 2টামান বজাত সকলোৱে এগৰাকী মহিলাৰ কান্দনৰ শব্দ শুনিছিল। কেমেৰাত সেই শব্দ ৰেকৰ্ড হৈছিল। ঐতিহাসিক তথ্য অনুসৰি পৰৱৰ্তী সময়ত জানিব পৰা গৈছিল যে ৰাজকুমাৰী প্ৰকৃততে নিৰ্দোষী আছিল, কিন্তু তেতিয়ালৈকে বহুত দেৰি হৈ গৈছিল। আজিও পূৰ্ণিমা ৰাতি সেই কথাৰ পৰা এগৰাকী মহিলাৰ কান্দন শুনা যায় বুলি স্থানীয় লোকসকলে মত প্ৰকাশ কৰে। তেনেহ'লে বন্ধুসকল, এইবোৰ আছিল অসমৰ তিনিটা ঘটনী কাহিনী যাৰ ঐতিহাসিক ভিত্তি আছে। এইবোৰ কেৱল কাহিনী নে প্ৰকৃততে আজিও এই আত্মাসকলে আমাৰ মাজত আছে? সেয়া আপোনালোকে সিদ্ধান্ত লওক। আপোনালোকে এনে কিবা অভিজ্ঞতা পাইছেনে? কমেণ্ট কৰি জনাওক, আৰু যদি এই ভিডিঅ'টো ভাল লাগিল লাইক আৰু শ্বেয়াৰ কৰক। ছাবস্ক্ৰাইব কৰি থাকক আৰু অধিক ৰহস্যময় কাহিনীৰ বাবে। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। সাৱধানে থাকিব, কোনে জানে কোন আপোনাৰ কাষত আছে।